নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে নৱোদয় বিদ্যালয় সমিতিৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো হেকলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে নৱোদয় বিদ্যালয় সমিতিৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 1377টা নন টিচিং পোষ্টৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউৰ পিনে সো এই গোটেই পোষ্টসমূহ নন টিচিং পোষ্ট হ'ব আৰু ইয়াত পোষ্ট আছে ষ্টাফ নাৰ্ছ অফিচ এসিস্টেন্ট ষ্টেনোগ্ৰাফাৰ কম্পিউটাৰ অপাৰেটৰ এমটিএস আৰু বহুতো সো এই গোটেই পোষ্টসমূহৰ ফালে আমি এটা এটাকে আগবাঢ়োৱা হওক ফাৰ্স্ট আছে ফিমেল ষ্টাফ নাৰ্ছৰ বাবে আৰু ইয়াত পোষ্ট আছে 121টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 35 বছৰলৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন বিএসসি নাৰ্ছিং বা পোষ্ট বেসিক বিএসসি নাৰ্ছিং কমপ্লিট কৰা হ'ব লাগিব লগতে ষ্টেট নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ থাকিব লাগিব এজ এ নাৰ্ছ অৰ নাৰ্ছ মিডৱাইফ হিচাপে লগতে 2.5 বছৰৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম 50খন বিছনাযুক্ত হস্পিটেলৰ তাৰ পিছত আছে এসিস্টেন্ট সেকশন অফিচাৰ আৰু ইয়াত পোষ্ট আছে 5টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 23 ৰ পৰা 33 বছৰলৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ব্যাচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত লগতে 3 বছৰৰ এক্সপেৰিয়েন্সও লাগিব সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত যিকোনো এডমিনিষ্ট্ৰেটিভ আৰু ফাইনান্সিয়েল মেটাৰ্ছৰ তাৰ পিছত আছে অডিট এসিস্টেন্ট আৰু ইয়াত পোষ্ট আছে 12টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 30 বছৰলৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন বিকম কমপ্লিট কৰা হ'ব লাগিব লগতে 3 বছৰৰ এক্সপেৰিয়েন্স লাগিব একাউন্টস ৰিলেটেড কামৰ যিকোনো গভৰ্ণমেন্ট বা সেমি গভৰ্ণমেন্টৰ তাৰ পিছত আছে জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ আৰু ইয়াত পোষ্ট আছে 4টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 32 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লগতে হিন্দী আৰু ইংলিশ সাবজেক্টটো সিলেবাসত থাকিব লাগিব তাৰ পিছত আছে লিগেল এসিস্টেন্ট আৰু ইয়াত পোষ্ট আছে এটা আৰু ইয়াৰ বাবে এজ লিমিট আছে 23 বছৰৰ পৰা 35 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন লৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লগতে 3 বছৰৰ এক্সপেৰিয়েন্স লাগিব লিগেল কেছৰ যিকোনো গভৰ্ণমেন্ট বা সেমি গভৰ্ণমেন্টৰ তাৰ পিছত আছে ষ্টেনোগ্ৰাফাৰ আৰু ইয়াত পোষ্ট আছে 23টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 27 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 12 কমপ্লিট কৰা হ'ব লাগিব লগতে ষ্টেনোগ্ৰাফাৰৰ নলেজো থাকিব লাগিব তাৰ পিছত আছে কম্পিউটাৰ অপাৰেটৰ আৰু ইয়াত পোষ্ট আছে 2টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 30 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন বিসিএ বিএসসিআইটি বা বিটেক কমপ্লিট কৰা হ'ব লাগিব তাৰ পিছত আছে কেটাৰিং সুপাৰভাইজাৰ আৰু ইয়াত পোষ্ট আছে 78টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 35 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হোটেল মেনেজমেন্টৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব নতুবা যিকোনো ডিফেন্স সাৰ্ভিসৰ 10 বছৰৰ এক্সপেৰিয়েন্স লাগিব কেটাৰিংৰ তাৰ পিছত আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্ট আৰু ইয়াত পোষ্ট আছে 381টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 27 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 12 কমপ্লিট কৰা হ'ব লাগিব লগতে কম্পিউটাৰ টাইপিং স্পীড থাকিব লাগিব 30টা ওয়াৰ্ড পাৰ মিনিট ইংলিছত আৰু 25টা ওয়াৰ্ড পাৰ মিনিট হিন্দীত তাৰ পিছত আছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ আৰু ইয়াত পোষ্ট আছে 128টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 40 বছৰলৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে আইটিআই সাৰ্টিফিকেট লাগিব এজ এ ইলেক্ট্ৰিচিয়ান বা ওয়্যাৰমেনৰ আৰু 2 বছৰৰ এক্সপেৰিয়েন্সও লাগিব ইলেক্ট্ৰিকেল ইনষ্টলেচন ওয়্যাৰিং বা প্লাম্বিংৰ
তাৰ পিছত আছে ল্যাব এটেন্ডেন্ট আৰু ইয়াত পোষ্ট আছে 161টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 30 বছৰলৈকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে ল্যাবৰেটৰী টেকনিকৰ ডিপ্লোমা লাগিব নতুবা আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা তাৰ পিছত আছে মেথ হেল্পাৰ আৰু ইয়াত পোষ্ট আছে 442টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 30 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব যিকোনো গভৰ্ণমেণ্ট ৰেসিডেন্সিয়েল অৰ্গেনাইজেচনৰ তাৰ পিছত আছে মাল্টিটাস্কিং ষ্টাফ MTS আৰু ইয়াত পোষ্ট আছে 19টা আৰু ইয়াৰ বাবে এজ লিমিট আছে 18 পৰা 30 বছৰলৈ লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক পাছ কৰা হ'ব লাগিব এতিয়া আইছো ইয়াৰ এজ লিমিট ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ লাগতিয়াল এজ লিমিট সমূহ মই আগতেই কৈ দিছো তাৰ উপৰিও ইয়াত ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশন আছে মই কৈ দি আছো ইয়াত SC ST ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ OBC NCL ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ PWBD ক্যান্ডিডেটৰ বাবে আছে 10 বছৰ PWBD OBC ক্যান্ডিডেটৰ বাবে আছে 13 বছৰ PWBD SC ST ক্যান্ডিডেটৰ বাবে আছে 15 বছৰকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহৰ ফিমেল ষ্টাফ নাৰ্ছত এপ্লাই কৰিবলৈ জেনাৰেল OBC EWS ক্যান্ডিডেটে 1500 টকা পে কৰিব লাগিব আৰু SC ST PWBD ক্যান্ডিডেটে 500 টকা পে কৰিব লাগিব তাৰ পিছত বাকি থকা পোষ্টসমূহৰ বাবে জেনাৰেল OBC EWS ক্যান্ডিডেটে 1000 টকা পে কৰিব লাগিব আৰু SC ST PWBD ক্যান্ডিডেটে 500 টকা পে কৰিব লাগিব আৰু এই পেমেন্ট সমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টস বিচাৰিব পাৰে হেখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টসখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্টআউটটো লব একেবাৰে নাপাহৰিব কাৰণ হে প্ৰিন্টআউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেট সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 30 এপ্ৰিললৈকে সো যি সকলে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 30 এপ্ৰিললৈকে সময় আছে কৰি লব সকলোৱে তো এখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়